Hello viewers, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেল আপোনালোক সবকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সবৰে ভাল। ভিডিঅ'টোৰ থাম্বনেইল চাই চাগে আপোনালোকে গমে পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত। সো ইয়েছ, মোৰ কাজিন সিষ্টাৰৰ তুলনীয়া বিয়া। সো অকণমান ভিডিঅ' কৰিছিলোঁ, তাৰে ভ্লগ এটা বনাই মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া আমাৰ সৰু কইনাই মেহেন্দি লগাই আছে, লগতে আমি অকণমান লগাইলোঁ। নিয়মখিনি আগতে হৈ গৈছে। সো আজিৰ যিটো ভিডিঅ' হ'ব সেইটো অনলি পাৰ্টিৰ ওপৰত। অলপ চলপ ভিডিঅ' কৰিছোঁ, তাৰে এটা ভ্লগ বনাই আপোনালোকৰ আগত আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব। কেনেকুৱা লাগিছে আজি বিয়া বুলি? বহুত ভাল। কেনেকুৱা ধৰণৰ ফিলিংছ আপোনাৰ? তাৰপিছত খোৱা লোৱা ভালকৈ কৰিছে ন? কৰিছে। একদম ভাগৰ লাগিছে নে আপোনাৰ? লাগিছে অলপ অলপ। আৰু ইফালে আমাৰ নাচনীকেইজনীয়ে নাচি আছে। লাজে লাজে তোমালে চাম, তোমারে বুকুতে জিয়া, লাজে লাজে তোমালে চাম, তোমারে বুকুতে জিয়া। আছিল আজিৰ ভিডিঅ'টো। আৰু ইফালে চাওক, আমি যাম কাৰণে কইনাক কান্দি আছে। এয়াই আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ চাই ভাল পাব, আৰু ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে প্লিজ বেল আইকনটো দবাই দিব ছাইডৰ। থেংক ইউ। আজি মই নসাজেনি